আকৌ কি বিচাৰি আহিছ মোৰ জীৱনলৈ? প্লিজ আকৌ এবাৰ তোমাৰ লগত ৰিলেশ্যনশ্বিপ বিচাৰোঁ। এগেইন কিয়? এবাৰ সিটো ভাঙি শান্তি পোৱা নাই নেকি? আৰু যে আহিলা প্লিজ তোমাৰ নিচিনাকৈ মৰম, তোমাৰ নিচিনাকৈ কেয়াৰ আৰু তোমাৰ নিচিনাকৈ ভাল পোৱা মোক কোনোৱে পাব নোৱাৰে। আচ্ছা, আকৌ কোনোবা থোকা দিলে নেকি? নাই, তোমাৰ স্মৃতিবোৰ মনত পৰিছিল। শুনা, ছিংগল লাইফ ইজ বেষ্ট লাইফ মোৰ বাবে। আৰু তুমি ছিংগল থকা দেখিবা কিমান শান্তি। না কাৰোবাৰ লগত কাজিয়া, না কাৰোবাৰ লগত দুখ। ছিংগল থকা কেইদিন শান্তিত থাকিব পাৰিবা। নোৱাৰো মই, তোমাৰ স্মৃতিবোৰে আমনি কৰি থাকে মোক। পাৰিব লাগিব। যদি জীৱনটোত কিবা এটা কৰিব বিচাৰিছ, পুৰণি স্মৃতিবোৰ পাহৰি নতুনকৈ আৰম্ভ কৰিব লাগিব। নাই, মই এইবিলাক নুশুনো। যদি মোৰ লগত ৰিলেশ্যনশ্বিপত আহিব নোৱাৰা, তেন্তে কাৰো লগত ৰিলেশ্যনশ্বিপত যাব নোৱাৰিবা। মানুহে এটা ৰিলেশ্যনশ্বিপত হাত হোৱাৰ পিছত আৰু ৰিলেশ্যনশ্বিপত আৰু কথা ভাবিবই নোৱাৰে। বাৰু দেখা যাব কিমান দিন ৰিলেশ্যনশ্বিপ নোহোৱাকৈ থাকিব পৰা। যিমান পাৰোঁ ট্ৰাই কৰিম ছিংগল থাকিব। বিকজ ছিংগল লাইফ ইজ বেষ্ট লাইফ।